প্ৰিয় বন্ধুসকল এছবি ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আহিলোঁ এটা ঝটপট চিকেন ৰেচিপি লৈ। সৰু ল'ৰা-ছোৱালীৰ প্ৰিয় এই চিকেনবিধ অতি সহজে কেনেকৈনো বনাব পাৰি চাওঁ আহক। এয়া চিকেনখিনি মেৰিনেট কৰিবলৈ লৈছোঁ। শুকান জলকীয়া গুড়ি, জালুকৰ গুড়া, এয়া 1 চামুচ দি দিলোঁ আদা নহৰুৰ পেষ্ট, আৰু এতিয়া এই চিকেনখিনিত 1 কাপ দৈ ধুনীয়াকৈ দি সানি ল'ব লাগিব। দৈটো প্লেন দৈ ল'ব। ধুনীয়াকৈ আটাইখিনি সানি ল'লোঁ। এয়া চাওকচোন। আৰু এতিয়া ইয়াত মই মেয়নিজ 2 চামুচ দি দিম। ভেজ মেয়নিজ দিছোঁ। আৰু এতিয়া ইয়াতে আন্দাজমতে নিমখ দি এইখিনি আকৌ ভালদৰে মঠি ল'ম। এই চিকেন ৰেচিপিটো মোৰ ছোৱালীজনীয়ে খাই খুব ভাল পায়, সেইকাৰণে আপোনালোকলৈও আগবঢ়াই দিলোঁ। আৰু ইয়াত এতিয়া মই অৰেগেনো অলপমান দি দিম। অৰেগেনো দিলে ইয়াৰ গোন্ধটো খুব ধুনীয়া হয়। আৰু আপোনালোকৰ যদি অৰেগেনো নাই তেতিয়াহ'লে এই অৰেগেনোটো আপোনালোকে স্কিপ কৰিবও পাৰে। তাৰ সলনি তুলসী পাত দুটামান আপোনালোকে দি দিব। এতিয়া আটাইখিনি আকৌ ভালদৰে সানি ল'ম। আচলতে যিমান ধুনীয়াকৈ সানিব পাৰি সিমান চিকেনত গোটেই ফ্লেভাৰখিনি সোমাই যায়। আৰু এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম, যাতে চিকেনত গোটেই ফ্লেভাৰবোৰ সোমাই যায়। আৰু এতিয়া এখন কেৰাহীত 2 চামুচ ঘি দি দিছোঁ। এই চিকেনটোত আপোনালোকে বেছি লাগিও থাকিব নালাগে। চিকেনখিনি দিলে আৰু ঝটপট কেনেকৈ ৰেডি হৈ যায় চাওকচোন। ঘিখিনি গলি গ'লে এতিয়া চিকেনখিনি তাতে দি দিব। আৰু গেছৰ জুইটো কমত ৰাখিব। এতিয়া এইখিনি ভালকৈ লৰাই একদম কম জুইত আপোনালোকে আকৌ আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিব। আৰু বাছ এতিয়া আপোনাৰ যি কাম আছে তাক কৰি লওক। আধা ঘণ্টাৰ কাৰণে একো চিন্তা নাই। আৰু এয়া চাওক চিকেনখিনি ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াতে মই
চিকেনটো আৰু অলপ মেল্ট হৈ যাবলৈ অলপমান পানী দি দিছোঁ আৰু আকৌ 10 মিনিটৰ কাৰণে ঢাকনখন অফ কৰি দিলোঁ আৰু এয়া চাওক মোৰ চিকেনখিনি ৰেডি হৈ গ'ল তেলবোৰ ওপৰলৈ উঠি আহিলে চিকেনখিনি আপোনালোকে নমাই ৰাখিব আৰু মোৰ SB Vlog চেনেলটো কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু সাবস্ক্ৰাইব কৰি দিলে অত্যন্ত সুখী হ'ম শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেন্ট কৰি জনাব দেই ধন্যবাদ